আজিও গাড়ী পোৱা নাই নে কাৰোবাৰ কাৰণে ৰৈ আছা? ৰৈ আছো আৰু আপোনাকনো কিয় লাগে? মই বোলো আকৌ মোলৈকে ৰৈ আছা নেকি? ইহ আপোনালে কিয় ৰম আকৌ? মোৰ লগৰজনীৰ লগত কিবা এটা কাম আছে, তালৈকে যাবলৈ ৰৈ আছো। যদি বেয়া নোপোৱা কথা এটা কওঁ। ইমান দিনেচোন নুসুধাকে কৈ আছিল, আজি বা সুধিবলগীয়া কি হ'ল? ফ্ৰেণ্ডছ হলোৱে যেতিয়া ক'ৰবাত ফুৰিবলৈ যাওঁ বোলা। নাযাওঁ দেই, এদিন গলো বুলি সদায় যাম নেকি? আকৌ বোলে ফ্ৰেণ্ডছ হলা, মোৰ কাৰণে ইমানখিনিও কৰিব নোৱাৰা নেকি? এই তেনেকুৱা নহয় অ, যাব লাগিবই নে কিনো? অনুৰোধহে কৰিছো, বাকী ইচ্ছা আছে নাই তোমাৰ কথা? এই হ'ব ব'লক। আৰু লগৰজনী? তাইক মই ফোন কৰি কিবা এটা কৈ দিম। ব'লা। অনুৰোধহে কৰিছো, বাকী ইচ্ছা আছে নাই তোমাৰ কথা? এই হ'ব ব'লক। আৰু লগৰজনী? তাইক মই ফোন কৰি কিবা এটা কৈ দিম। ব'লা। ইয়ালৈ মই প্ৰায়ে আহোঁ, কেতিয়াবা খুব ভাল লাগিলে আৰু কেতিয়াবা খুব বেয়া লাগিলে। আজি বা কেলৈ আহিল? আজি ভাল লাগি আছে আকৌ। কিয় বা? প্ৰিয় মানুহগৰাকী কাষত আছে যে। ইছ, কথা কৈছে চা। শুনা না, তুমি মোৰ উত্তৰটো কেতিয়া দিবা? আপুনিও মানে? কিনো আপুনি আপুনি কৈ আছা? তুমি বুলি ক'লেও হয়চোন। পাৰি বাৰু। তেনেহ'লে ক'লেও হ'ল। কম। শুনা না, কোৱা। শ্ৰীকৃষ্ণৰ প্ৰেমততো বহুতো পৰিছিল, কিন্তু শ্ৰীকৃষ্ণইতো কেৱল ৰাধাক ভাল পাইছিল ন? সেইটো হয়, কিন্তু মানুহে এতিয়াও ৰাধাক বিৰহী ৰাধা বুলিয়ে কয়, কাৰণ শ্ৰীকৃষ্ণ আৰু ৰাধাৰ কেতিয়াও মিলন হোৱা নাছিল। শ্ৰীকৃষ্ণৰ ৰুক্মিণীৰ লগতহে মিলন হৈছিল। তুমি বৰ্তমানৰ বিৰহী ৰাধাজনী হ'ব নালাগে, তুমি মোৰ প্ৰিয়াজনী হৈ থাকিলেই হ'ব, কিন্তু আমাৰ প্ৰেম ৰাধাকৃষ্ণৰ প্ৰেমৰ দৰে পবিত্ৰ হ'ব লাগিব। তোমাক আৰু কথাত পাৰিনে? বাৰু শুনাচোন। কোৱা। তুমি কবিতা লিখা ন? কিয় সুধিলা? কথাবোৰ ইমান গভীৰ যে। কাষত বহি থকা মানুহগৰাকী কৃষ্ণৰ প্ৰেমিক যে। তুমিও মানে? দাদা বাইদেউ কি খাব? আমি ভিতৰলৈ যাম, আপুনি যাওক। ঠিক আছে। ব'লা কিবা এটা খাই আহোঁ। ব'লা।